হেল্ল' বন্ধুসকল, আজি ভিডিঅ'টো মই আৰম্ভণি কৰি দিছোঁ যিহেতু মনটো ইমান এটা ভাল নহয়। কাৰণ দোকানখনৰ অৱস্থা একদম বেয়া হৈ গৈছে, বেয়া মানে ধ্বংস হৈ গৈছে। চাওকচোন এবাৰ, একদম খালী, গোটেই বস্তু মানে বৰবাদ হৈ গৈছে। দাদাই কি কৰে মানে এদিন দোকানত থাকে, দুদিন নাথাকে, য'তে ত'তে ফুৰিবলৈ যায়। একদম দোকানৰ পইচা চব খাই মেলি শেষ কৰি পেলাইছে। এইবোৰ গোটেই এক্সপায়াৰ হৈ গৈছে, বস্তু চস্তু ধ্বংস। এইবোৰ কিনি অনা হয় এইবোৰ বস্তু গোটেই। সি মানে ভাবিছে আৰু ফ্ৰীকৈ পালোঁ পইচাটো ভণ্টিৰ পৰা, একদম সি যি টি কৰি পেলালে। একদম দোকানত বস্তু আনিছে হয়, সি ভালকৈ বিকিব লাগে। দালি এইবোৰ গোটেই বস্তু বেয়া হৈ গৈছে। চকলেট চাবোন এইবোৰ গোটেই ডেট গৈছে। এইবোৰ ইউজ কৰিবও নোৱাৰে এতিয়া, ঘৰৰ মানুহে ইউজ কৰিব নোৱাৰে এতিয়া। নিমখো আছে, মানে সি মানে দোকানত নাথাকেই। সি দোকানৰ পইচা কি কৰে মই বুজিয়ে নাপাওঁ। মানে ঘৰতোতো নিদিয়ে 1 টকাও, সি গোটেই খায়ে উৰাই দিয়ে। মানে ক'বলৈ মানে ভাষাই নাই ইয়াক। মানে নিজৰ পইচা দিলেহে গম পাব ন। সি যেতিয়া বেলেগক পইচা দিব তেতিয়াহে ইয়াৰ মানে অলপমান মানে বেয়া লাগিব। আমি এতিয়া পইচা ইয়াক দিছোঁ, ই মানে বুজি নাপাব সেইটো। সি যদি বেলেগক পইচাটো দিব তেতিয়াহে ইয়াৰ গাটো বিষাব অলপ। সি মানে একদম ফ্ৰীকৈ পাই থাকে যে ঘৰৰ মানুহৰ পৰা পইচা, সেইকাৰণে ইয়াৰ মানে একো কিবাই নাই। মানে পইচা পাই থাকে আৰু ফুৰি থাকিব লাগে, খাব লাগে। মানে ইয়াৰ চিন্তা ভাৱনা একোৱে নাই। সি যি মানে ক'বলৈ ভাষাই নাই। মানে ই এতিয়া কি কৰি আছে, শুই আছে। ঐ গাধ, উঠ খাই আৰু শুই থাকে দিন ৰাত 24 ঘণ্টা, একো কাম নাই ইয়াৰ। দাদাক মই অথনিৰ পৰা মাতিয়ে আছোঁ, সি নুঠে, মানে শুয়ে আছে। মোৰ একদম বহুত খং উঠিছে। মোৰ মানে কি কৰিম, খঙতে মানে পানী ঢালি দিম, পানী লৈ আনিছোঁ। সি কথা ক'লে একদম নুশুনে, মানে অকল শুয়ে আছে। সি মাথাত ঢালি দিম পানী চানী। উঠিবি নাই তই, উঠ গাধ চাৰা। তই বুজি নাপাও নেকি? তই উঠ বুলি ক'লে তই বুজি নাপাও নেকি? অথনিৰ পৰা মাতি আছোঁ, ক'লে নুশুনে কেলে নহ'লে? ইয়াক কৈয়ে লাভ নাই। মানে কি হ'ল, সি মানে নুশুনে। মানে সদায় শুই থাকিব, খাব আৰু শুই থাকিব, নুঠে, শুয়ে থাকিব। মা মাতিলেও সি নুশুনে। মই মাতোঁ, বাহঁতে ফোন কৰি মোকে গালি দি থাকে। ডাঙৰ বায়ে ফোন কৰে, সৰু বায়ে ফোন কৰে, মাজু বায়ে ফোন কৰি, ভিনদেউহঁতে মোকে গালি দি থাকে। সি ভিডিঅ' নবনাই মোক গালি দিয়ে, ভাত খাব শুই থাকিব। ইয়াৰ কামেই নাই। মানে দিনটো শুয়ে থাকিব। মানে আৰু সন্ধিয়া হ'লে ওলাই যাব, 10টা, 11টা, 12টাত আহিব। এতিয়া সময় হৈছে 9টা। সন্ধিয়া সময় দাদাক মই অকণমান গালি দিছোঁ। গালি দিয়াৰ বাবে সেইবাবে দাদা ওলাই গ'ল, সন্ধিয়া ওলাই গ'ল। এতিয়ালৈকে অহাই নাই। আহিব বুলি ৰখি আছে, অহাই নাই। এইপিনে মই ভাত বাঢ়ি কিনে ৰখিয়ে আছোঁ মানে অহাই নাই এতিয়ালৈকে। ফোন এটা কৰিছে, আহে কি নাহে। হেল্ল', আহিবি নাই তই? ক'ত আছ? মই ভাত বাঢ়ি ৰখি আছোঁ অথনিৰ পৰা। সোনকালে মই ৰখি আছোঁ। নাহো বুলি কৈছে দাদাই, যিহেতু মই কৈছোঁ সোনকালে ভাতটো বাঢ়ি ৰখি আছোঁ বুলি। আহিব চাগে।